আলোচনার বিষয়বস্তু হল মাশওয়ারা কি এক মানব সন্তানে জানা উচিত। শান্তির পথ সে তো একটাই একটাই, সে পথে ইসলাম আয় ছুটে আয়। মানৱ সৃষ্টিৰ পূৰ্বে আল্লাহ তাআলাই তেওঁৰ ফেৰেস্তাসকলৰ লগত হজৰত আদম আলাইহিস সালামৰ সৃষ্টি সম্পৰ্কে মাশওয়াৰা কৰিছিল বুলি পবিত্ৰ কোৰাণত বৰ্ণিত আছে। ওয়া সাব্বিৰ হুম ফিল আমৰ, অৰ্থাৎ তোমালোকে মুছলমানসকলে তোমালোকৰ কামবিলাক পৰামৰ্শৰ মাধ্যমেদি কৰ্মসমূহ সমাপন কৰিবা। মাশওয়াৰা কি, ইয়াৰ দ্বাৰা কিনো লাভালাভ হয় তাক আমি জনা উচিত। মাশওয়াৰা মানে আলোচনা বা পৰামৰ্শ। ইয়াৰ বহল অৰ্থ হ'ল যিকোনো কাম বা কৰ্ম কৰাৰ আগতে আমি সেই বিষয়ে কিছুমান মানুহৰ লগত আলোচনা বা পৰামৰ্শ কৰি তাৰ ভাল বেয়া, মেৰিট এণ্ড ডেমেৰিট দুটা পক্ষ চালি জাৰি চাই কামত অগ্ৰসৰ হ'ব লাগে, ইয়াকে মাশওয়াৰা বোলে। অৰ্থাৎ মাশওয়াৰাই হ'ল সকলো কামৰ সফলতাৰ মূল উৎস। কোনে কেতিয়া কাৰ লগত প্ৰথমে মাশওয়াৰা কৰিছিল তাক আমি মানৱ সন্তানে জনা উচিত। স্বয়ং আল্লাহ তাআলাই মানৱ সৃষ্টিৰ পূৰ্বে তেওঁৰ ফেৰেস্তাসকলৰ লগত তেওঁৰ আৰশত পোন প্ৰথমে মাশওয়াৰা কৰিছিল। এই মাশওয়াৰাৰ বিষয়বস্তু আছিল আল্লাহ তাআলাই এই পৃথিৱীৰ বুকুত তেওঁৰ প্ৰতিনিধি সৃষ্টি কৰিব, অৰ্থাৎ হজৰত আদম আলাইহিস সালামক সৃষ্টি কৰিব। আল্লাহৰ এই কথা শুনি ফেৰেস্তাসকলে কৈছিল, হে আল্লাহ, তুমি আদম আলাইহিস সালামক সৃষ্টি নকৰিব, কাৰণ আদমক সৃষ্টি কৰিলে এই পৃথিৱীৰ বুকুত কাজিয়া ফসাদ কৰি পৃথিৱীখন পাপেৰে পৰিপূৰ্ণ কৰি পেলাব। ফেৰেস্তাসকলৰ কথা শুনি মহান আল্লাহ তাআলাই ক'লে, মই যি জানো তাক তোমালোকে নাজানা। এই কথাষাৰ কৈ আল্লাহ তাআলাই আদম আলাইহিস সালামক সৃষ্টি কৰি বেহেশতৰ মাজত ৰাখি দিলে আৰু ক'লে, হে আদম আলাইহিস সালাম, তুমি বেহেশতৰ মাজত থকা, কিন্তু সেই গছজোপাৰ ফল নাখাবা। এয়া আছিল আদম আলাইহিস সালামৰ প্ৰতি মহান আল্লাহৰ নিৰ্দেশ। এদিন হজৰত আদম আলাইহিস সালাম বেহেশতৰ মাজত দুখ মনেৰে বহি আছিল। মহান আল্লাহ তাআলাই হজৰত আদম আলাইহিস সালামৰ মনৰ ভাৱ বুজি তেওঁৰ বাওঁফালৰ কামি হাড়েৰে হজৰত হাৱা ৰাদিয়াল্লাহু আনহাক সৃষ্টি কৰি হজৰত জিব্ৰাইল আলাইহিস সালামৰ জৰিয়তে হজৰত আদম আলাইহিস সালামৰ লগত বিয়া পাতি দিয়ে। মানুহে কথাত কয়, ভাগ্যৰ লিখন নাযায় খণ্ডন। এদিন হজৰত হাৱা ৰাদিয়াল্লাহু আনহা বেহেশতৰ মাজত ফুৰি থাকোঁতে এটি গছৰ সুন্দৰ সুন্দৰ পকা ফল দেখিবলৈ পালে আৰু সেই গছৰ ফল খাবলৈ তাই উন্মাদ হৈ পৰিল। সেয়ে তাই নভবা নিচিন্তাকৈ সেই গছৰ পৰা কেইটামান ফল ছিঙি নিজেও খালে আৰু তাইৰ জীৱন সংগিনী হজৰত আদম আলাইহিস সালামৰ কথা মনত পৰাত তেওঁৰ বাবে 3টা ফল লৈ গৈ হজৰত আদম আলাইহিস সালামক খুৱাই দিলে। এই ফল খোৱাটো হজৰত আদম আলাইহিস সালামৰ মস্ত ভুল হৈ গ'ল, কাৰণ সেই গছৰ ফল খাবলৈ স্বয়ং আল্লাহ তাআলাই হজৰত আদম আলাইহিস সালামক নিষেধ কৰিছিল। যদি হজৰত হাৱা ৰাদিয়াল্লাহু আনহা সেই গছৰ ফলবোৰ লৈ হজৰত আদম আলাইহিস সালামৰ লগত মাশওয়াৰা কৰি খালেহেঁতেন, তেন্তে আল্লাহৰ আদেশ উলংঘা কৰা নহ'লহেঁতেন। মাশওয়াৰা নকৰি ফলবোৰ খোৱাৰ বাবে আল্লাহ তাআলাই হজৰত আদম আলাইহিস সালামক চৰণদ্বীপত আৰু মা হাৱা ৰাদিয়াল্লাহু আনহাক জিদ্দাত নিক্ষেপ কৰিছিল। 350 বছৰ কন্দাৰ পিছতহে আদম আলাইহিস সালামে হজৰত হাৱা ৰাদিয়াল্লাহু আনহাক পাইছিল। সেয়ে ইছলামত তাকিদ আহিছে যে মাশওয়াৰা কৰি কাম কৰিলে সেই কামত সফলতা পোৱা যায়। খুদা হাফিজ। ওয়ামা আলাইনা ইল্লাল বালাগ।